অসমতে আমাৰ প্ৰত্যেকটো ব্লকতে হৈছে ধৰ্ণা কাৰ্যসূচী আজি। আমি 2026 চনত তাৰ প্ৰতি উত্তৰটো দিম। যদি আমাৰ নৱেম্বৰৰ এই ইলেকশ্যনৰ আগত আমাৰ যিটো এছটিকৰণ নহয় বা জনজাতিকৰণ নহয়, তেনেহ'লে আমি 2026ত চৰকাৰক প্ৰতি উত্তৰ দিবলৈ সাজু আছো। ক্ষমতাপূৰ্তিটো আমি দাবী উত্থাপন কৰি আছো। গতিকে এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ সঁহাৰি দিয়া নাই আমাক। গতিকে অতি শীঘ্ৰে সেইটো আমাৰ দাবীটো মানি ল'ব লাগে চৰকাৰে, আৰু নহ'লে আমি চৰকাৰক 2026ত প্ৰত্যুত্তৰ দিবলৈ সাজু আছো। আজি আমাৰ ধৰ্ণা কাৰ্যসূচী ইয়াতে 3 ঘণ্টা ধৰ্ণা কাৰ্যসূচী হৈ পেলাই তাৰপিছত 300 মিটাৰ ৰেলী হৈ পেলাই আমি বিডিঅ ছাৰৰ হাতত স্মাৰক পত্ৰটো দিম। আমি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰু প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু হোম মিনিষ্টাৰ অফ ইণ্ডিয়া। আমি গড়েশ্বৰ ব্লকৰ বাঙালীপাৰা তাৰপিছত ঔবাৰী, কালচিনি, নাওকাটা এইখিনি মানুহ আছে। এই আজি গড়েশ্বৰ ব্লকত আমাৰ 3 ঘণ্টীয়া ধৰ্মসূচী আমাৰ যিবিলাক নেকি দাবী দিব লগা চৰকাৰে আছিল, সেইবিলাকৰ দাবী আমাৰ এতিয়াও পূৰণ হোৱা নাই 6 জনগোষ্ঠীৰ। তো গতিকে আমি সেই 6 জনগোষ্ঠীয়ে এতিয়া সম্পূৰ্ণ আমি দাবী প্ৰকাশ কৰিছোঁ বা সম্পূৰ্ণ আমি দাবী জাৰি কৰিছোঁ যে আমাৰ দাবী যে আছে 6 জনগোষ্ঠীৰ দাবী, আমাৰ জাতিকৰণ এছটিকৰণ, এই দাবী যাতে আমাৰ অসম চৰকাৰে বা আমাৰ মহোদয় হেমন্ত মহোদয়ে যাতে আমাৰ এই 6 জনগোষ্ঠীৰ এছটি বা আমাৰ জাতিকৰণ লৈ যাতে মানে তেখেতে খেলিমেলি কৰিছে, এই যাতে মানে এই খেলিমেলি মানে নহয়, এই সভাৰ জৰিয়তে আজি আমি সকীয়াই দিছোঁ বা সকীয়াই দিব বিচাৰিছোঁ। আৰু আমাৰ এই 6 জনগোষ্ঠীৰ যে আমাৰ প্ৰাপ্য দাবী, এই দাবীবোৰ একবাৰ চৰকাৰে আমাক 1996ত এছটিকৰণ দিছিলে, দি আকৌ সেই এছটিকৰণ 6 মাহৰ কাৰণে আমাক দি আকৌ পুনৰাই নাকচ কৰি দিলে। গতিকে আৰু তেনেকৈ আমাৰ অসম চৰকাৰ মহোদয়ে যেনেকৈ আমাক প্ৰতাৰণা দি আছে বাৰ, একবাৰ নহয়, 2বাৰ নহয়, 3বাৰ, মানে শতবাৰ। গতিকে আমি 6 জনগোষ্ঠী কোচ ৰাজবংশী বা আমাৰ এই প্ৰাপ্য দাবীবোৰ আমি পাব লাগে, আমাক দিব লাগে। আমি এইখিনিতে মানে আমাক চৰকাৰক আমি ধন্যবাদ জনাই আমি সকীয়াই দিছোঁ। ধন্যবাদ।